প্ৰথম সামগ্ৰিক মান নিৰূপণ 2025 চতুৰ্থ শ্ৰেণী বিষয় ভাষা মোট নম্বৰ 50 আৰু সময় থাকিব 2 ঘণ্টা। 1 নম্বৰ প্ৰশ্নত আছে তলত দিয়া যিকোনো এটা কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখা লঘন নাইবা ৰাতিপুৱা। 2 নম্বৰ প্ৰশ্নত আছে চমু উত্তৰ দিয়া এটা কয় প্ৰশ্নত 2 নম্বৰ কৈ আছে মোট নম্বৰ 10। ক নম্বৰত আছে কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? খ নম্বৰত আছে বিলতে হালিছে ধুনীয়া পদুমী গীতটি কোনে ৰচনা কৰিছিল? গ নম্বৰত আছে লঘন পদ্যটো ৰচনা কৰা কবিজনৰ নাম কি? ঘ নম্বৰত আছে পানী উতলিলে কিনে শব্দ হয়। তাৰপিছত আছে এইটো বৰ কাটন গৰু ইয়াকে নিব লাগিল এইদৰে কোনে ভাবিছিল? প্ৰথম 6 নম্বৰত আছে কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? 3 নম্বৰত আছে যুক্তাক্ষৰ গঠন কৰা 5টা। 5 নম্বৰ আছে গ যোগ ম মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ন দন্ত্য স যোগ ক যোগ ৰি ক্ষয় যোগ ম আৰু আছে ল যোগ প। 4 নম্বৰত আছে তলৰ শব্দবোৰৰ অৰ্থ লিখা 5টাত। 5 নম্বৰ আছে ৰচক তীক্ষ্ণ গভীৰ ঘপৰাই আৰু উলাসৰ শব্দৰ অৰ্থ লিখিব লাগিব। 5 নম্বৰত আছে বাক্য ৰচনা কৰা অবিৰাম ছিদ্ৰ পুথি ৰঙাবেলি এই 4টাত আছে 8 নম্বৰ। 6 নম্বৰত আছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা দীঘল ৰাতি নিৰানন্দ জপাই আৰু পুৰণি। 7 নম্বৰত আছে কোনে ৰচনা কৰিছিল? বৰগীত বিষ্ণুৰাভা সংগীত জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীত কোনে ৰচনা কৰিছিল? 4টাত 4 নম্বৰ আছে। 8 নম্বৰত আছে এটা শব্দত প্ৰকাশ কৰা ইয়াত 2টাত 2 নম্বৰ আছে ভকত আঁতৰ হোৱা লোক ৰন্ধা বঢ়া কৰা তিৰোতা। তাৰ পাছত থাকিব পঠন কিতাপৰ পৰা পঢ়িব লাগিব।